নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আমি এটাৰ পাছত এটা শিক্ষামূলক ভ্ৰমণত গৈ আছোঁ। পোনপ্ৰথমে ভৈৰৱকুণ্ড, তাৰ পাছত শিৱসাগৰ, তাৰ পাছতে গ'লোঁ একদম সৰুকেইটা, যেনেকৈ 3, 4, 5 এইকেইটা শ্ৰেণীৰ ল'ৰা ছোৱালী লৈ গ'লোঁ। সিহঁতে কৈ আছিল যে আমাকো লৈ ব'লক বুলি। তাৰ পাছতে আমি সিহঁতক লৈ গ'লোঁ গুৱাহাটীলৈ বুলি। গুৱাহাটীত গৈয়ে পোনপ্ৰথমে আমি চিৰিয়াখানা দেখুৱালোঁ, তাৰ পাছতে তাৰকাগৃহ, তাৰ পাছত শংকৰদেৱ কলাক্ষেত্ৰ। বৰ বিশেষ দেখুৱাবলৈ নহ'লগৈ, কাৰণ সময় বহুত কম আছিল। যিহেতু সিহঁতক লৈ গৈছোঁ খুটি নাটি মাৰি দেখুৱাব লগা হৈছে, গতিকে তাতে বহুত সময় গুচি গ'ল। সেইকাৰণে আকৌ অহা বছৰলৈ চেষ্টা কৰিম নিবলৈ, যিখিনি দেখুৱাব নোৱাৰিলোঁ। গতিকে আমি কি চালোঁ তাৰে অকণমান ভিডিঅ' কৰি লৈ আহিছোঁ। গোটেই ভিডিঅ'টো মোৰ চাই যাওক শেষলৈকে। গুৱাহাটীৰ পৰা আমি গোটেইখিনি চাই মেলি ঘৰলৈ বুলি উভতিছোঁ। আৰু উভতাৰ সময়ত সিহঁতৰ যদিও ভাগৰুৱা, ইমানেই ভাল পাইছে, তাৰ মাজতে সিহঁতে অকণমান পাছতে ফূৰ্তি কৰিলে। এয়া আমি ঘৰলৈ বুলি উভতিছোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ ইমানেই, নমস্কাৰ।